নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছো ডিজিটেল আসাম প্ৰথমে সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি আমি আপোনালোকলৈ লৈ আহিছো নতুন এটি জ্ঞানদায়ক ভিডিঅ' বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে নদী বান্ধৰ বিষয়ে নিশ্চয় শুনিছে পৃথিৱীৰ গতিকো কিছু সময়ৰ বাবে ৰোধ কৰিব পৰা এটা নদী বান্ধৰ বিষয়ে আজি আপোনালোকক জনাম বন্ধু বান্ধৱীসকল আপোনালোকে যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে আমাৰ ডিজিটেল আসাম চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব এতিয়া জানোৱা হওক এই ডেমটো ক'ত কেনেকৈ অৱস্থিত পৃথিৱীৰ সৰ্ববৃহৎ নদী বান্ধটো চীন দেশৰ হুবেই প্ৰান্তৰ ইয়াংজি নদীৰ ওপৰত অৱস্থিত ইয়াংজি নদী পৃথিৱীৰ তৃতীয় দীঘল নদী এই বান্ধটো পৃথিৱীৰ ভিতৰত ইমানেই ডাঙৰ যে 2.3 কিলোমিটাৰ দীঘল 1.15 কিলোমিটাৰ বহল আৰু 185 মিটাৰ ওখ বান্ধটোৰ নাম ট্ৰি গৰ্জিয়াছ ডেম এই বান্ধটো বৰ্তমান চীন চৰকাৰে সম্পূৰ্ণ কৰিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী বান্ধটো চীন দেশৰ হুবেই চহৰৰ ইয়াংজি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে যিখন নদী 26000 কিলোমিটাৰতকৈও বেছি এই সৰ্ববৃহৎ নদী বান্ধটো 1994 চনত আৰম্ভ হৈ যদিও 18 বছৰৰ পিছত 2012 চনতহে সম্পূৰ্ণ হৈ উঠিছিল বান্ধটো নিৰ্মাণৰ হেতু 2.5 লাখ কোটি টকা ব্যয় কৰে চীনা চৰকাৰে ডেমটো নিৰ্মাণৰ বাবে 4,63,000 টন ষ্টিলৰ প্ৰয়োজন হৈছিল এই প্ৰকল্পটোৰ সেই ষ্টিলখিনি ইমানেই বেছি আছিল পেৰিছ চহৰত থকা আইফেল টাৱাৰটোৰ নিচিনাকৈ বহুকেইটা আইফেল টাৱাৰ নিৰ্মাণ কৰিব পৰা হ'লহেঁতেন চীনত থকা এই জলবিদ্যুৎ প্ৰকল্পটো আমেৰিকাত থকা হুবৰ জলবিদ্যুৎ প্ৰকল্পতকৈও 11% বিদ্যুৎ উৎপাদন কৰিব পৰা ক্ষমতা আছে চীনত থকা প্ৰকল্পটোৰ আনুমানিক 22400 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম এই বান্ধটো ইমানেই শক্তিশালীকৈ নিৰ্মাণ কৰিছে যে পৃথিৱীত থকা বহু কেইখন সৰু দেশলৈ বিদ্যুৎ যোগান ধৰিব পাৰে এই প্ৰকল্পটোৰ জলাশয়ত ইমানেই পানী আবদ্ধ কৰি পেলাইছে ইয়াৰ কাৰণে পৃথিৱীখনৰ গতি ৰোধ হৈ পৰিছে ইয়াৰ ফলত দিন দীঘল হ'বলৈ ধৰিছে পৃথিৱীখনৰ ঘূৰি থকাত প্ৰভাৱ পৰাত এক দিনত 0.06 মাইক্ৰ'ছেকেণ্ড বাঢ়ি গৈছে বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে ইয়াৰ বাহিৰেও উত্তৰ আৰু দক্ষিণ মেৰুত 2 চেণ্টিমিটাৰ তললৈ নামি যোৱাত পৃথিৱীখনৰ আকাৰ কমলা টেঙাৰ দৰে নহৈ চেপেটা হৈ পৰিছে বুলি বিজ্ঞানীসকলে মত পোষণ কৰাৰ লগতে আচৰিত হৈ পৰিছে বৰ্তমান বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৱে চীন দেশক উপকৃত কৰিছে যদিও পৃথিৱীক কিন্তু ক্ষতি কৰা পৰিলক্ষিত হৈছে চীন দেশত এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ কৰাৰ পাছৰে পৰা বিভিন্ন এলেকাত ভূমিস্খলন হোৱাৰ উপৰিও 300তকৈও অধিক মাছৰ প্ৰজাতি বিলুপ্ত হৈ পৰিছে এই নদী বান্ধটো নিৰ্মাণ হোৱাৰ পাছতে প্ৰায় 14 লাখ মানুহ নিথৰুৱা হৈছে আপোনালোকে জানেনে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল জলবিদ্যুৎ প্ৰকল্পটো ক'ত অৱস্থিত এই প্ৰকল্পটো ভাৰতবৰ্ষৰ উৰিষ্যাৰ মহানদীৰ ওপৰত হীৰাকুণ্ড নামেৰে 1957 চনৰ 13 জানুৱাৰীত ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উদ্ঘাটন কৰি বিদ্যুৎ উৎপাদন কৰিবলৈ আৰম্ভ কৰে এই বান্ধটো মাটি আৰু শিলেৰে নিৰ্মাণ কৰা হীৰাকুণ্ড জলাশয়টো প্ৰায় 55 কিলোমিটাৰ দৈৰ্ঘ্য বুলি জানিব পৰা গৈছে বন্ধু বান্ধৱীসকল এনেবোৰ তথ্য যুগুত কৰি আপোনালোকলৈ আগবঢ়োৱাৰ বাবে নিশ্চয় লাইক কমেন্ট আৰু লগৰ অন্যান্য সকলেও শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো ধন্যবাদ